Hey guys, welcome back to my YouTube channel. Akota নতুন ভিডিও এটা আৰম্ভ কৰিব লৈছো। আজি হৈছে ঈদৰ নামাজ পঢ়ি আহিলো। বিশুল আজি ৰাতিপুৱাৰ পৰা ব্লগ কৰিম বুলি পেলাই কিন্তু ব্লগ কৰা নহলে। ৰাতিপুৱাৰ পৰা বৰষুণ দিলে। সেই কাৰণে ৰাতিপুৱাৰ পৰা ব্লগ কৰিব নোৱাৰিলো। ৰাতিপুৱাৰ পৰা ধাৰাখাৰ বৰষুণ তাত বৰষুণৰ লগতে খেলি দিছিলে সেই কাৰণে ব্লগ কৰিব নোৱাৰিলো। নামাজৰ টাইম আছিল 8টা বজাত কিন্তু বৰষুণ দিয়াৰ বাবে নামাজৰ টাইমটো পিছুৱাই দিলে। নামাজৰ টাইম 8:30ত পঢ়িলো। নামাজ 8:30ত পঢ়া হ'ল। বৰষুণ দি আছিল তেতিয়া 8:30ত বৰষুণটো এৰিলে বাৰু। কিন্তু জাগাবিলাক গোটেই তিতি গ'ল তলত বহিব পৰা নাই এনেকৈ হ'লেও নামাজটো পঢ়িলোঁ ত্ৰিপলৰ ব্যৱস্থা কৰিছিলে কিন্তু ত্ৰিপলখন বতাহ বৰষুণ আহোঁতে ত্ৰিপলখন ফাটি গ'ল দুখন ত্ৰিপল ফাটি গ'ল সেইকাৰণে বাকীকেইখন খোলোকাই থ'লে ত্ৰিপল তো এতিয়া নামাজ পঢ়ি আহিলোঁ এতিয়া ঘৰতে আছোঁ গৈ পেলাই কেইটামান ভিডিঅ' কৰিছিলোঁ মই সেইকেইটা ভিডিঅ' মই লগাই দিম তো এতিয়া আপোনালোকে সেইকেইটা ভিডিঅ' চাই লওক الراحمين يا كمال حاكمين পবিত্র ঈদুল ফিতর 2 রাকাত ওয়াজিব নামাজ পড়ছিল মাওলা আমারে ওয়াজিব নামাজের রব্বুয়ে পয়সা আমার কবুল করে লও মাওলা তো টুপিটো খুলি দিওঁ এই টুপিটো খুলিলে অৱস্থাত টুপিটো মাৰি থাকিলে চুলিটো কেৱলে জাপ খাই যায় চুলিটো গোটেই বহি গৈছে টুপিটো খুলি দিওঁ তো কাপোৰ চাপোৰ অকণ খলাই লওঁ কুৰ্তা চুটাবিলাক খলাই লওঁ খলালে পেলাই এতিয়া ঘৰত আমাৰ খোৱা কিবা কিবি অকণ বনাইছে সেইখিনি খাই লওঁ খাই লৈ পেলাই এতিয়া তাৰপিছত আকৌ বাহিৰত যাম লগৰ বন্ধুকেইটা আহিব সিহঁতৰ লগত অকণ ফুৰিব যাম লগৰ বন্ধু ঘৰত যাম সিহঁতো আমাৰ ঘৰত আহিব আছে পোলাও মাংস তাৰপিছত লগতে লৈছোঁ বুটটো নাৰিকল দি ভাজিছোঁ তাৰপিছত আকৌ নেমু লৈছোঁ 1 পিচ তো মজাকৈ খাই লওঁ এইটো পোলাওটো আৰু এই বুটটো খাই পেলাই আকৌ নেক্সট আছে চাহ মিঠাই তাৰপিছত পিঠা লাড়ু এইবিলাক আছে সেইবিলাক সেইখিনি খাম পিছত আগতে এইটো খাই লওঁ এইটো মোৰ ফেভাৰিট হয় টেষ্টি ধুনীয়া হৈছে বনোৱা মই 1 চামুচ খালোৱে বাই বনাইছে পোলাওটো ধুনীয়া হৈছে তো এইখিনি খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক ঘৰতে খাই বৈ পেলাই অকণমান টাইম খোলোঁ অকণমান টাইম মানে বহুত টাইমে খোৱা গ'ল শুই পেলাই এতিয়া ওলাইছোঁ এতিয়া 8টা বাজিলে এতিয়া ফ্ৰেণ্ড এজনৰ ঘৰত যাম ফ্ৰেণ্ড এজন আহি আছে মানে কি ফ্ৰেণ্ডজনৰ লগত যাম সি ৰাস্তালৈ আহিব মই ঘৰলৈ মাতিছিলোঁ কিন্তু ঘৰলৈ নাহে আৰু এজন আহিব দুইজনে একেলগে আহি পেলাই এনেকৈ সোমাম খাছ মোৰ ফ্ৰেণ্ড দুজন সিহঁতৰ ঘৰত যাম লাষ্টত আকৌ আমাৰ ঘৰত আহিম চাই থকা আপোনালোকে বলক এতিয়া তাৰ ঘৰলৈ যাওঁ সি আহিব মানে কি ৰাস্তালৈ মই আমাৰ ঘৰৰ পৰা ৰাস্তালৈ গৈ আছোঁ এতিয়া ওলাই পেলাই Disconnecting from the source within. There were parts of my core, senseless opposing. Wisdom hidden, locked up in my soul. Oh, now it's the time to realign. Reconnecting my foundation, reunite. Oh, I'm digging, got my feet on solid ground. No more levitation. ঠিক 37 এতিয়া মই ফ্ৰেণ্ড এজনৰ ঘৰত আহিলোঁ আমাৰ ঘৰতো গৈছে ইহঁতে আমাৰ ঘৰৰ পৰা ইয়াতে মই সিহঁতৰ ঘৰলৈ আহিলোঁ আন এজন ফ্ৰেণ্ডৰ ঘৰতো গৈছোঁ আপোনালোকৰ ভিডিঅ'ত দেখাই পাব সিহঁতৰ ঘৰত গৈ ভিডিঅ' বনাইছিলোঁ আপুনি ৰেকৰ্ড কৰিছোঁ মই ভিডিঅ'ত লগাই দিম বাৰু আপুনি চাব পাৰিব তাৰপিছত আৰু এতিয়া ইহঁতৰ ঘৰত আহি পাইছোঁ জাষ্ট আহি পেলাই এতিয়া চাওঁ কি খোৱা ইহঁতে সিহঁতৰ ঘৰত সোমাইছোঁ আহি পেলাই এতিয়া বহিছোঁ আৰু ভাই বহি আছে এইপিনে সিহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া নেক্সট সোমাইছোঁ ফটোৱেল আহিলোঁ এইটো ঘৰত সোমাইছোঁ আহি পেলাই বহিছোঁ এতিয়া বহিব দিছে তাৰপিছত কাৰণ আমাৰ পিনে কাৰেণ্ট নাই এই যোৱা 4 দিনমান হ'ল ধুমুহা বতাহ চলি আছে লগতে শিলো দিছে তাৰপিছত বৰ ডাঙৰ শিল টিং চিং অৱস্থা নাই ঘৰৰ একেবাৰে টিং চিং চব ফালি গৈছে তাৰপিছত সেনেকুৱা হৈ আছে আৰু কাৰেণ্টটো নাই কাৰণ যোৱাকালি বহুত টানকৈ দিছিলে বতাহ বৰষুণ তাৰপিছত লাইনৰ পোষ্টবিলাক ভাঙিলে তাৰপিছত তাৰ চাৰ্কিট ছিঙি গ'ল এতিয়া আৰু কাৰেণ্ট অহা নাই আমাৰ ইপিনেও নাই ইহঁতৰ ইপিনেও নাই ইহঁতৰ ইপিনে কাৰেণ্টটো বেলেগ বাৰু বহুত অনিষ্ট হৈছে আমাৰ ধুমুহা বতাহ সেনেকৈ চলিছে তাৰপিছত লাইটৰ পোষ্ট আৰু তাৰ চাৰ এইবিলাক সব ছিঙিছে তাৰপিছত এতিয়া ভাল কৰিছিলে দুবাৰ আহিছিলে কাৰেণ্ট দি চাইছিলে সম্ভৱ টেষ্ট কৰি চাইছিলে কাৰেণ্ট আহিছে নে নাই ভালকৈ
স্কট শ্বৰ্ট হৈ আছে এনেকৈ চাইছিলে, কিন্তু আহিব কিজানি সম্ভৱ ৰাতিলৈ। কি হয় চাওঁ এতিয়া, কাৰণ নাহিলে দিগদাৰ হ'ব। এইফালে মোবাইল চাৰ্জ নোহোৱা হৈছে আৰু গৰমৰ কাৰণে আৰু অৱস্থা নোহোৱা হৈছে মানুহৰ। গৰমো পৰিছে বহুত, ফেন লাগে এতিয়া গৰমত মানুহৰ। চ' চাওঁ এতিয়া সিহঁতৰ ঘৰতে আছোঁ, চাওঁ সিহঁতে কি দিয়ে খাব কি নিদিয়ে। চাই থকা আপোনালোকে ব্লগটো। দৰখিনি দিছে, এতিয়া বস্তুখিনি খাই লওঁ, তাৰপিছত নেক্সট চাহ এটা আহি আছে সেইখিনি খাম। চাহ তাহ খালোঁ, চাহ তাহ খোৱা হৈ গ'ল। এতিয়া বহি আছোঁ চাহ খাই পেলাই। আৰু লগৰজন গৈছে মামাহঁতৰ ঘৰৰ ওচৰতে, সিহঁতৰ ঘৰত গৈছে মাত দিবৰ কাৰণে। আমি নগ'লোঁ, আমি বহি আছোঁ সিহঁতৰ ঘৰতে। তাক পঠালোঁ আৰু ইমান দূৰ, আৰু মানে ইমান ঘৰত এনেকৈ যাব নোৱাৰি। এই বহুত ঘৰতে এনেকৈ খালোঁ, বহুত ঘৰ মানে মই আমাৰ ঘৰতে 3 ঘৰে হ'ল, বেছি মানুহৰ ঘৰত যোৱা নাই, কাৰণ ইমান খাব নোৱাৰি। অকণমান খাইছোঁ, কিন্তু পেটটো ভৰ্তি হ'ল। এতিয়া সিহঁতৰ পিঠা দিছিলে, পিঠা চাহ মই প্ৰায়খিনি খালোঁৱেই পিঠা চাহ। তো পেটটো একে ভৰ্তি হৈ গ'ল, সেইকাৰণে আৰু সিহঁতৰ ঘৰত নগ'লোঁ, তাকে পঠালোঁ। সিহঁতৰ ঘৰতে মই বহি আছোঁ এতিয়া। কাৰেণ্ট অহা নাই, কিন্তু কাৰেণ্ট অহা নাই, ইনভাৰ্টাৰত দিছে লাইট। কাৰেণ্ট অহা নাই, কাৰেণ্ট কেতিয়া আহে ঠিক নাই। বহি আছোঁ এতিয়া, তাক পঠালোঁ আৰু সি আহিলে আকৌ ঘৰলৈ যাম ডাইৰেক্ট। আৰু বেলেগত আৰু সেনেকৈ নুঘুমোঁ আৰু, কাৰণ বহুত ফুৰিলোঁ আৰু ইমান ফুৰিব নোৱাৰি সেনেকৈ, বহুত খালোঁ, পেট ভৰ্তি হৈ গ'ল। তেতিয়া বহি আছোঁ আমি দুজনে ইহঁতৰ বহা ৰুমতে, বহি কেনে চাওঁ বাহিৰৰ ফালে যাওঁ, অকণমান ঘূৰা ফুৰা কৰোঁ। তেতিয়া লৰচৰ কৰিলে পেটটো অকণমান খালী হ'ব, নহ'লেকে পেটটো ভৰ্তি হৈ গৈছে পুৰা একদম টোটেল। আৰু জিন্সৰ পেণ্ট আৰু এইপিনে বেল মাৰি আছোঁ, সেইকাৰণে পেটটো একেবাৰে টাহ খাই ধৰি আছে। এতিয়া অকণমান ফুৰিলে অকণমান ভাল লাগিব। তো অকণমান বাহিৰৰ ফালে যাওঁ, ৰাস্তাৰ পিনে অকণমান খোজ কাঢ়োঁ, তেতিয়া ভাল লাগিব। ৰাস্তালৈ অকণমান ওলাই যাওঁ। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলো নকৰোঁ। গৈছে মামাহঁতৰ ঘৰত, আহি পেলাই আৰু যাম আৰু ভিডিঅ'টো, সেইকাৰণে আৰু বেছি দীঘল নকৰোঁ। অলপ আন্ধাৰো হৈছে, আৰু ঘৰত গৈ পেলাই আৰু কিনো দেখাম, দেখুৱাব লগাখিনি আপোনালোকক দেখাই পেলাই। তো বেছি দীঘল ভিডিঅ' নহয় এইটো। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ' চাই ভাল পালে, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।